প্ৰিয় দৰ্শকসকল, আজি আপোনালোকক এখন বিশেষ ঠাইলৈ লৈ যাম য'ত কেৱল সেউজীয়া আৰু সেউজীয়া। এয়া চাওক, লমালমে লাগি আছে পানীলাও, এক জাতিলাও বুলিও কয়। এখন বৃহৎ বাৰী, এয়া হৈছে পানীলাও চাং। প্ৰায় 1 বিঘা মাটিত পানীলাওৰ খেতি কৰা হৈছে। এয়া কোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নাই। এয়া হৈছে দিহিং পাৰৰ, উজনি অসমৰ দিহিং পাৰৰ এখন পাচলিৰ বাৰী। দিহিং পাৰৰ কাৱৈমাৰী অঞ্চলৰ এখন বাৰী আপোনালোকক দেখাইছোঁ। এয়া চাওক, পানীলাও খেতি। আপোনালোকে পানীলাও খায়, কিন্তু খেতি কেনেকৈ কৰে হয়তো বহুতেই নাজানে। ইয়াত চাং সাজিব লাগে। চাং সজাৰ পাছত লাওসমূহ তললৈ ওলমি থাকে। এয়া চাওক, ইয়াৰ পৰা বেপাৰীবিলাকে ক্ৰয় কৰি লৈ যায়। বজাৰলৈ নিনিলেও হয়, বাৰীলৈ আহে আজিকালি বেপাৰীসকল, নিজেই ছিঙি লৈ যায়। বজাৰত ইয়াৰ মূল্য এতিয়া যথেষ্ট বেছি। কমেও এটা পানীলাওৰ মূল্য 50 টকা, ইয়াতকৈ বেছিও হয়। গতিকে চাহিদা আছে। এই খেতি কৰিবলৈ বিশেষ কষ্টও নহয়, চাং পাতি দিলেই হ'ল, আপোনা আপুনি লাগি থাকিব। গতিকে আপোনালোকে যদি লাও খেতি দেখা নাই, এয়া উপভোগ কৰক। এয়া চাওক, পানীলাও খেতি। ইয়াৰ গুণ আপোনালোকে নিশ্চয় জানে। মানুহৰ হৃদযন্ত্ৰ সুস্থ ৰখাত এই পানীলাওৰ যথেষ্ট উপকাৰী বুলি শুনিবলৈ পোৱা যায়, বিশেষজ্ঞসকলে কয়। গতিকে ইয়াৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। আৰু ডায়েবেটিক ৰোগীৰ বাবেও ভাল বুলি কোৱা শুনো। গতিকে পানীলাওৰ পাচলিৰ গুণ যথেষ্ট বেছি। এইখনে হৈছে পানীলাও চাং। এয়া এখন সুন্দৰ বাগিচা, পাচলিৰ বাগিচা। দিহিং পাৰৰ এখন পাচলিৰ বাগিচা, উজনি অসমৰ। মই ইয়াৰ কাষতে থকা ৰঙালাওৰ খেতি আপোনালোকক দেখাব লৈছোঁ। ইয়াৰ ৰঙালাও বগাইছে। এইটো এটা ৰঙালাওৰ কলি আৰু ডাঙৰ হৈছে ঠায়ে ঠায়ে। বজাৰলৈ হয়তো 6-7 দিনৰ পাছতে বজাৰলৈ নিব পৰা যাব। এইটো দেখাইছোঁ আপোনালোকক। এইটো পুৰঠ হৈছেগৈ। এইটো চাওক, ৰঙালাও। এখন সুন্দৰ বাৰী, আৰু 10-15 দিনৰ পাছতেই এখন কেৱল সেউজীয়া আৰু সেউজীয়া হৈ থাকিব। কাষতে আছে ধাননি পথাৰ, এখন সুন্দৰ প্ৰাকৃতিক মনোৰম দৃশ্যৰে ভৰপূৰ এখন পাচলিৰ বাৰী। এই পাচলি বাৰীখনৰ গৰাকীজনো কোন নিশ্চয় আপোনালোকক পৰিচয় কৰি দিয়াটো মোৰ কৰ্তব্য। এখন সুন্দৰ বাৰী। মই আপোনালোকক এতিয়া সেই খেতিয়কজনৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। এইজন হৈছে ইয়াৰ খেতিয়ক। প্ৰকৃততে এজন পেছাগতভাৱে শিক্ষকতা কৰে। যেতিয়া আজৰি সময় পায়, যেতিয়া দেওবাৰ বা বন্ধৰ সময় পায়, তেতিয়াই পাচলিৰ বাৰীখনলৈ আহে আৰু মানুহো ৰাখিছে। সেই ঠিক তেনেদৰেই সমান্তৰালভাৱে নিজৰ পেছাগত যিটো শিক্ষকতা, সেইটো বৃত্তিও ৰাখি গৈছে আৰু আজৰি সময়ত এই পাচলি বাৰীখনো সমৃদ্ধি কৰি তুলিছে। আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম সুৰেণ দিহিঙীয়া। হয়, মই আজি প্ৰায় 5 বছৰৰ পৰা এই লাও খেতি, ৰঙালাও আৰু জাতিলাও খেতি কৰি আহিছোঁ। আৰু মই অনুভৱ কৰিছিলোঁ, সঁচাকৈ মই এখন বিদ্যালয়ত শিক্ষকতা কৰোঁ আৰু দেখিলোঁ যে আমাৰ ডিব্ৰুগড় জিলা বা গোটেই অসমতে বিদ্যালয়বিলাকত বহুত শাক পাচলি লাগে, আৰু যি ধৰণে আমি শাক পাচলি যোগান ধৰিব লাগে, ঠিক তেনেধৰণে আমি যোগান দিব নোৱাৰোঁ। গতিকে অত্যন্ত দাম হয়। গতিকে মই এতিয়া
এই জাতিলাও আৰু ৰঙালাও খেতি আজি 5 বছৰ দিন ধৰি কৰিছোঁ। আৰু মোৰ বিশেষকৈ বিদ্যালয়বিলাকত যাতে শিক্ষকসকলে দিব পাৰে আমাৰ শাক পাচলিবিলাক কম দামত, আৰু সেই হেতুকে মই এই খেতিটো কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰিম বুলি ভাবিছোঁ। কাৰণ ইয়াৰ পৰা বহুতো লাভান্বিতও হ'ব পাৰি আৰু আমি আজি ভাল মূল্য পাই আছোঁ শাক পাচলিৰ ক্ষেত্ৰত। গতিকে ইয়াৰ প্ৰডাকশ্যনটো বহুত হয়। আমি সঁচাকৈ আগতে আমি বহুখিনি পিছ পৰিয়ে আছিলোঁ, কিন্তু মই অসমৰ প্ৰায় নগাঁও লংকা আদিকে কৰি কিছুমান ঠাইত মই ঘূৰি পকি দেখিলোঁ যে তাত বহুত ধৰণে তাৰমানে শাক পাচলি প্ৰডাকশ্যন কৰিব পাৰে খাৰুপেটীয়ালৈকে। কিন্তু আমাৰ ডিব্ৰুগড় জিলাত শিৱসাগৰ যোৰহাট আদিকে কৰি এই শাক পাচলিবিলাক তাৰ পৰাহে আহে। গতিকে এতিয়া আমাৰ ইয়াৰ পৰাও ৰঙালাও আৰু জাতিলাও আপোনালোকে বজাৰত নিশ্চয় পাইছে, সুলভ মূল্যতে পাইছে বুলি মই ক'ব লাগিব। গতিকে আমি কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ এই নিবনুৱা হৈ থাকিব নালাগে আজিকালি, কাৰণ আমাৰ এষাৰ কথা আছে, কৰ্মই ধৰ্ম। গতিকে কৰ্ম কৰিলে আমি ফল পামেই। আৰু সেই হেতুকে মই গোটেই আমাৰ এই আজি এই চেনেলৰ যোগেদি আমাৰ এখেত মোৰ বন্ধুবৰ্গ হয়, তেখেতক মই মাতিয়ে আছিলোঁ মোৰ বাৰী চাবলৈ, আৰু তেখেত আহিছে। তেখেতকো মই ধন্যবাদ দিছোঁ। আৰু তেখেতে আজি মোক কৈছে যে এইবিলাক আপুনি এষাৰ কথা ক'ব। মই বৰকৈ এইবিলাক কৈ জনপ্ৰিয়তা বা কিবা এটা হ'ব বিচৰা নাই। তাৰমানে আমাৰ অন্ততঃ বিদ্যালয়বিলাকত অন্ততঃ এই শাক পাচলি আমি যোগান ধৰিব পাৰোঁ, মোৰ লক্ষ্য আৰু উদ্দেশ্য সেইটোৱেই। গতিকে কৰি আহিছোঁ, ভৱিষ্যতেও কৰি যাম আৰু ভাল লাভান্বিত হ'ব পাৰি। আৰু মোৰ ইয়াৰ পৰা ভালেখিনি নিবনুৱা যুৱক যুৱতীও উপকৃত হৈছে। তেখেতলোকে বজাৰলৈ লৈ যায়, বজাৰত তেখেতলোকে উচিত মূল্যতে বেচে আৰু তেখেতলোকেও ভালেখিনি লাভান্বিত হ'ব পাৰিছে। সাৰ এইবিলাক প্ৰয়োগ নকৰোঁ, দৰৱবোৰ ঔষধো প্ৰয়োগ নকৰোঁ, কৰোঁ অলপকৈ, কেতিয়াবা হেৰি হ'লে বেমাৰ আজাৰ লাগিলে অলপ কৰোঁ, কিন্তু কোনো তেনেধৰণে আমাৰ নহয়। তাৰমানে ৰাসায়নিক আমি সাৰবিলাক বেছিকৈ প্ৰয়োগ নকৰোঁ। আপুনি আৰু কি খেতি কৰে ইয়াতে? মই এই ৰঙালাও খেতিটো মূল খেতি মোৰ, জাতিলাও আছে, কুন্দুলিও হয়। একেখন চাঙতে এটা ছিজনত কুন্দুলি হয় আৰু তাৰপিছতে আকৌ জাতিলাও আমি প্ৰায় শাওণ মাহতে গুটি দিওঁ। এতিয়া জাতিলাও মই ভাদ মাহৰ পৰা ইয়াৰ পৰা গৈ আছে, বজাৰলৈ গৈছে। আৰু এই তাৰপৰা আছে অমিতা খেতি আছে আৰু ধান খেতিও আছে। এটা হেৰিয়াতে তাৰমানে বিভিন্ন ধৰণে খেতি কৰিব পাৰি এখন চাঙত। বিশেষকৈ চাং এখন সাজি ল'ব পাৰিলে খেতি কৰিবলৈ কেইবাবিধো খেতি কৰিব পাৰি বুলি মই ভাবিছোঁ আৰু মই নিজেই ফলৱতীও হৈছোঁ। আপোনালোকে ডিব্ৰুগড়লৈ যদি শিৱসাগৰ বা নামনি অসমৰ মানুহে ডিব্ৰুগড়লৈ আহে বা উজনিলৈ আহে, তেতিয়া নিশ্চয় ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলত এখন বিশেষ ৰাস্তাৰ কাষতে এখন বিশেষ বজাৰ দেখা পাব, ৰঙালাও বজাৰ। ঠাইখন ৰঙালাও বজাৰ হিচাপে খ্যাত। সেই ৰঙালাওসমূহ এই দিহিং পাৰৰ ৰঙালাও খেতিয়কসকলেই তাত উপলব্ধ হয়। খেতিয়কসকলে যি ৰঙালাও খেতি কৰে সেই ৰঙালাও বজাৰখনতে উপলব্ধ হয়। আৰু মই আপোনালোকক আজি এখন বাৰী দেখালোঁ, পাচলিৰ বাৰী। ইয়াত সমান্তৰালভাৱে পানীলাও খেতি, কুন্দুলি খেতি, জিকা, ভোল, ৰঙালাও, তিয়ঁহ, এনেদৰে বিভিন্ন ৰবি শস্য খেতিও কৰা হয়। সৰিয়হ, কবি, বন্ধাকবি, ফুলকবি, ওলকবি, মটৰ, বিভিন্ন আমি যিখিনি আমাৰ অসমত পাচলি খেতি হয় প্ৰায় কৰে এইটো অঞ্চলত। এতিয়া আমি যিহেতু বাৰিষাৰ সময়, এতিয়া ৰবি শস্য কৰাৰ সময় আহিছে, বাৰিষা আঁতৰিছে। ক্ৰমান্বয়ে এই বাৰীখন এখন সেউজীয়া পথাৰত পৰিণত হ'ব। আৰু কেইদিনমান পাছতে ইয়াত দেখিব মটৰ দেখিব, সৰিয়হ দেখিব। সৰিয়হৰ যিটো হালধীয়া সুগন্ধিৰ সুবাসে আপোনাক আমোল মোলাই তুলিব। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।